স্বাগতম জানাইছো চৰকাৰী টয়লেটৰ এপ্ৰুভ হোৱা নতুন লিষ্ট প্ৰকাশ হৈছে। এই যেটো আপোনালোকে লিষ্ট দেখিবলৈ পাইছে, ইয়াত চক গোটেইখিনি এপ্ৰুভ হৈ গৈছে, টকাখিনি সোমাই গৈছে। এই লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব মই এই ভিডিঅ'টো জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেহলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰাৰ লগে লগে এই যেটো পেজ দেখিবলৈ পাইছে এইটো চৰকাৰী টয়লেটৰ এইটো অফিচিয়েল পেজ হয়। আপোনালোকে যদি টাইপ কৰে যে স্বচ্ছ ভাৰত মিছন আপোনালোকে টাইপ কৰি দিয়াৰ লগে লগে এইটো পেজত আহি যাব। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত আহি যাব। আৰু আপোনালোকে তলপিনে আহিব, একেবাৰে তলপিনে আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাব MIS, অৰ্থাৎ এইটোৰ যোগেদি আপোনালোকক দেখাই দিম যে লিষ্টখন কেনেকৈ চেক কৰিব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, অৰ্থাৎ যিসকলে চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰা নাই। অলৰেডি মই ভিডিঅ' বনাইছোঁ, আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰিব। যেহেতু মই আপোনালোকক দেখাম যে লিষ্টখন কেনেকৈ চেক কৰিব, সেইকাৰণে আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব, আৰু ৱেইট কৰাৰ পিছতে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। আৰু আপোনালোকে একেবাৰে তলপিনে আহিব, তলপিনে আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰ ফাৰ্ষ্টত যেটো দেখিবলৈ পাইছে সামাৰী অফ এপ্লিকেশ্যন ৰিচিভ ফৰ ISSL ফ্ৰম চিটিজেন, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। ইয়াত চাওক ষ্টেট, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 4 নম্বৰত আছে আসাম, এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আহিছে ডিষ্ট্ৰিক্ট, অৰ্থাৎ অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ডিষ্ট্ৰিক্ট আপোনালোকৰ সন্মুখতে ইয়াত আহি যাব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব, আৰু পিছতে এনেকৈ আহি যাব। ইয়াত আহিছে ব্লক, অৰ্থাৎ উন্নয়ন খণ্ড, আপোনাৰ কোনটো হয় সেইটো আপোনালোকে তলপিনে আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে বিচাৰি উলিয়াই সেইটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব, কাৰণ চাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে। আৰু অলপ সময় ৱেইট কৰাৰ পিছতে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। ইয়াত চব গোটেইখিনি তথ্য ইয়াত আহি গৈছে, লিষ্টখন আহি গৈছে। ইয়াত প্ৰথমে CR নম্বৰ দেখিবলৈ পাব, পিছত ইয়াত দেখিবলৈ পাইছে ষ্টেট নেম ইয়াত দিয়া আছে, ইয়াত ব্লক দিয়া আছে, পিছত আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত দিয়া থাকিব, আপোনাৰ ভিলেজ নেম ইয়াত দিয়া থাকিব, আপোনালোকৰ এপ্লিকেশ্যন ID, আপোনালোকে যেতিয়া আবেদন কৰিছিলে আবেদন কৰাৰ সময়ত এটা এপ্লিকেশ্যন ID আছিলে, সেই IDটো ইয়াত আপোনালোকৰ শ্ব' হ'ব। আৰু আপোনাৰ ফেমিলিৰ হেড, অৰ্থাৎ যিজন মুৰব্বী আছে তেওঁৰ নাম ইয়াত উল্লেখ কৰা থাকিব, আৰু তেওঁৰ ফাদাৰ্ছ নেম ইয়াত দিয়া থাকিব। আৰু ছাইডত আহি যোৱাৰ লগে লগে আপোনালোকৰ মোবাইলৰ লাষ্টৰ 4টা সংখ্যা ইয়াত দেখিবলৈ পাব। আপোনালোকে পুৰুষ হয় নে মহিলা হয় এইটো দেখিবলৈ পাব। কেটেগৰী আপোনালোকে BPL হয় নে APL হয় সেইটো আপোনালোকে দেখিবলৈ পাব। ইয়াত কাষ্ট, অৰ্থাৎ কোনটো কাষ্টৰ হয়, আপোনালোকে জেনেৰেল হয় নে SC হয়, কোনটো হয় আপোনালোকে ইয়াত আহি যাব। আৰু আপোনাৰ এপ্ৰুভ হৈছে নে নাই, ইয়াত চাওক এপ্ৰুভ বুলি দেখাই আছে, এপ্ৰুভ বুলি দেখাই আছে। আৰু তলপিনে আহি যোৱাৰ লগে লগে ইয়াত চাওক এপ্ৰুভ 2-এটা মানুহৰ ইয়াত পেণ্ডিং বুলি দেখুৱাই আছে। আপোনালোকে গোটেইখিনি তথ্য চাওক, ইয়াত চাওক এপ্ৰুভ হৈ গৈছে। আৰু এই যিটো লিষ্ট আপোনালোকে যদি চাব বিচাৰে, মই যেনেকৈ দেখাই দিছোঁ ঠিক তেনেদৰে আপোনালোকে চেক কৰক। যদি আপোনালোকৰ এপ্ৰুভ হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত টকা সোমাই গৈছে, নহ'লে কিছুদিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত টকাটো সোমাই যাব। আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ বুজিব পাৰিছে। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।